আজকে তোমার না কাম করার মালিক তুমি ঠিক আছে যা 4 বছর কাম করো মুখ খোলা না করে মুখ আমরা করতাম মুখ খোলা নতুন কে আহিছে ম্যানেজার ঘর তোমার ঘর তোমার ঘর মুখ দেখাব নালাগে কোৱা বাচিবা বাচিবা কলে বাচিবা কোৱা বুঢ়ী কিমান দিনৰ পৰা আহাতে আজি প্ৰথম কেইজন আছা তোমালোক তোমাৰ ঘৰ বঙাইগাঁও তোমার নাম কি তোমার নাম সাবিনা আক্তার হ্যাঁ মনিকা বেগম তুমি কিমান দিনৰ পৰা আয়াতে আজি আহিছা হ্যাঁ জেসমিনা তোমার ঘর ক'ত বঙাইগাঁও বৰপেটা আচ্ছা আচ্ছা তুমি লোকেল হোৱা তোমার নাম কি তোমার হ্যাঁ হ্যাঁ জুড়কে কোৱা জেনি তোমার ঘর ক'ত হ্যাঁ বৰপেটা কিমান দিনৰ পৰা কাম কৰা হ্যাঁ কিমান দিনৰ পৰা কৰা হ্যাঁ 1 মাহ হৈছে আচ্ছা কেইটা আছে ইয়াতে কেইটা আছে হ্যাঁ তোমাৰ লগত কোন আছে আৰু মোৰ লগত মহকলে মালিক আৰু যদি আছে তোমাৰ লগত তাইৰ ঘৰ ক'ত সেইটো ঘৰ তোমাৰ তেজপুৰ এটা ঘৰ আৰু এটা তোমাৰ ইয়াতে এটা লোকেল হয় ইয়াৰে জনিয়াত নাজান চিনি নাপাব লোকেল হয় আৰু এটা তেজপুৰৰ তাইৰ নাম জানা নেকি নাজানো ইয়াৰে লোকেল জনীৰ নাম জানা লোকেলজনৰ পারবিন সেরা ইন্ডিয়া মানুষ হিলমেট দেবে রাখে না সেরা তা ধর না জানাটা পাশে ঢুকলা আনবেন বুঝতে ধর ঠিক আছে হেলমেট দেবে রে ভালকে কোৱা জটকে দিয়া ঐ তহঁতক কোনে আনে ইয়াতে কি কৰি আছে সঁচা কথা কবা একো নকওঁ ভালকে কৈছো সঁচা কথা ক এতিয়া কি কৰি আছিলা হা সঁচা কথা কোৱা কাম দিলে লাভ নাই ক আজি এই গোটেই ষ্টুডেণ্ট যে ইয়াতে আহিছে এইবিলাক অবৈধ কাম যে কৰি থাকা তোমালোকৰ কি লাজ নালাগে হা ঐ কি কৰি আছিলা গোটেই ভিডিঅ' প্ৰুফ আছে কি কৰি আছিলা ইয়াতে অবৈধ কাম যে হয় তোমালোকক কোনে এইবিলাক কৰিব দিয়ে मालिक कौन हाँ नहीं जानता कहाँ से हो तुम बाहर से आके यहाँ रहते हो हाँ बाहर से कहाँ से बरपेटा रोड में रहते हैं रोज यहाँ पे आते हो नहीं तो आज सुबह आया अच्छा तुम लोग हाँ এতিয়া পুলিচ মাতি আছো এতিয়াই পুলিচ মাতি আছো কোৱা মুখ বন্ধ কৰিয়ে কোৱা অসুবিধা নাই মুখ বন্ধ কৰিয়ে কোৱা সঁচা কথা কোৱা একো নকওঁ কোৱা মুখ বন্ধ কৰিয়ে কোৱা সঁচা কথা কোৱা আৰু কাম কৰিবা এইবোৰ জীৱনত কৰিবা এনেকুৱা কাম হা তোমালোকৰ মা ভনী নাই হা জীৱনত কি কৰিবা এনেকুৱা কাম কৰিবা ভুল হৈছে না তোমালোকৰ ৰেগুলাৰ কিয় আহা তোমালোক হা এনেকুৱা এটা স্কুল আছে অনুষ্ঠান আছে জনিয়া বজাৰত তোমালোকে এনেকুৱা প্ৰস্টিটিউট খুলি আছা লাজ নালাগে
আজি মাফ কৰি দিব হা হা তোমালোকৰ লাজ নালাগে জীৱনত কৰিবা এনেকুৱা কাম হা এতিয়া পুলিচ মাতি আছো আৰু জীৱনত যাতে এনেকুৱা নহয় আচলতে দুখনকৈ ধাবা চলি আছিলে প্ৰথমে আমি ভাবিছিলোঁ যে ইয়াতে ধাবাই চলে মানুহৰ ৰেষ্টুৰেণ্ট খোৱা বোৱাৰ ব্যৱস্থা আছে কিন্তু পিছত গৈ পেলাই গোটেইখিনি তথ্য ফাদিল হ'ল আজি গোটেই যুৱকসকল ওলাই আহিছে ছাত্ৰসকল ওলাই আহিছে আহি পেলাই গোটেই ভিডিঅ' প্ৰুফ আছে মানে ঘৰৰ ভিতৰত ইয়াতে কমচে কম 7জনকৈ ছোৱালী এটাকৈ ধাবাত 7জনকৈ ছোৱালী এটা প্ৰষ্টিটিউটৰ ৰেকেট চলি আছে ইয়াতে ধুনীয়াকৈ ৰুম চুম বনাই পেলাই ভিতৰত আপোনাৰ সা সুবিধা গোটেইখিনি আছে বিচনাও আছে ছোৱালীও আছে আপুনি আহক ইয়াতে প্ৰষ্টিটিউটৰ যিখিনি ফিজ আছে জমা দি পেলাই আপুনি 1 ঘণ্টা 2 ঘণ্টাকৈ থাকি পেলাই গুচি যাওক এইটো এটা বিজনেছ চলি আছিলে আজিৰ পৰা এই বিজনেছটো বন্ধ হ'ল জনিয়াৰ সচেতন যুৱক ওলাই আহিছে আজি ছাত্ৰসকল ওলাই আহিছে আহি পেলাই এই যিটো প্ৰষ্টিটিউটৰ ব্যৱসায় এই ব্যৱসায় জনিয়াত বহুত দিনৰ পৰাই চলি আছিলে আজি এই উখৰাই পেলালে যুৱকসকলে এই আজি যি ব্যৱসায় চলিছিল নাৰী ব্যৱসায়টো বন্ধ কৰিলে মই আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক অনুৰোধ জনাম যে যদি জিলা প্ৰশাসনৰ আওতাত এই কথাখিনি নাই আমি অৱগত কৰিবলৈ বাধ্য হৈছোঁ যে এনেকুৱা এটা যে প্ৰতিষ্ঠানত স্কুল আছে ইয়াতে কলেজ আছে জনিয়াৰ নিচিনা এটা ঐতিহ্যমণ্ডিত ঠাইত কুলংকিত কৰাৰ অধিকাৰ এই মালিকহঁতক কোনে দিলে এই সকলো কালপ্ৰিতক জিলা প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব লাগে আৰু স্থায়ীভাৱে এই ধাবা দুখন বন্ধ হ'ব লাগে ইতিমধ্যে ছাত্ৰসকলে আৰু সচেতন মহলে ধাবা দুখন ভাঙি পেলাইছে এইটো প্ৰশাসনে ব্যৱস্থা কৰিব লাগিব আকৌ ৰাইজ ওলাই আহিব যদি ভালভাৱে ব্যৱসায় কৰে খোৱা বোৱাৰ ৰেষ্টুৰেণ্ট চলে তাতে কাৰো কোনো বাধা নাই ইয়াতে হাজাৰ ৰেষ্টুৰেণ্ট আছে তাতেতো কোনো ষ্টুডেণ্ট গৈ পেলাই হামলা নিদিয়ে তাতেতো কোনো পেলাই সচেতন মহলে গৈ পেলাই হামলা নিদিয়ে ইয়াতে কিয় দিয়ে গোটেই প্ৰুফ আছে আপোনালোকেও চাইছে ইয়াতে সন্মুখত ছোৱালীসকলো ৰৈ আছে তেখেতসকলেও ষ্টেটমেণ্ট দিছে যে আমাক মাতি আনি পেলাই ইয়াতে প্ৰষ্টিটিউটৰ ব্যৱসায় চলায় গতিকে ইয়াতকৈ জলপট ইয়াতকৈ আৰু কি প্ৰুফ লাগে সেইটো আমি তীব্ৰ গৰিহণা দিছোঁ চৌধুৰী বজাৰতো এনেকুৱা চলা পুচকাছ চলিছে চলে কি সেইটো আমি বাধা দিম সেইটো বাধাৰ ক্ষেত্ৰতো কোনো নিঃসন্দেহে আমি বাধা দিম আৰু জিলা প্ৰশাসনক আমি অৱগত কৰাম দৰকাৰ হয় আমি ৰাইজে সচেতন মহলে আমি মেমৰেণ্ডাম দিম আমাৰ আয়ুক্ত মহোদয় তাৰপিছতো যদি চলে সেইটো প্ৰশাসনে ভাবিব প্ৰশাসনে আইন ব্যৱস্থা আছে কৰিব ৰাইজে বিহিত ব্যৱস্থা ল'ব আপোনালোকে আছে সচেতন মহল সাংবাদিক বন্ধুসকলৰো এটা গুৰু দায়িত্ব থাকে যে আপোনালোকে এইটো এটা ভৰপূৰ নিউজ কৰক যে এনেকুৱা এটা চলি আছে বা আপোনালোকে এইটো চলিব নালাগে সাংবাদিক বন্ধুসকলে যদি এইটোলৈ লাগে আৰু সচেতন মহলে যদি লাগে মই ভাবোঁ যে এনেকুৱা কাম কোনোদিন নহ'ব জনোৱা হৈছিলে প্ৰশাসনেও কৈছে যে তেনেকুৱা একো আমি পোৱা নাই আজি প্ৰুফ প্ৰশাসনে পাই গ'লে মই ভাবোঁ যে প্ৰশাসনে এইটোৰ বিৰুদ্ধে এটা একশ্যন ল'ব ধন্যবাদ
ওটা মতো না, ওটা মতো না। তোমার ঘুরি দিয়ে আসুন, ঘুরি দিয়ে আমার